हेलो गाइस की खबर आशा करिছো সকলোৰে ভাল লগতে মোৰ फ्रेंड्स আজি মই এটা বহুত মানে ভয় লাগা মানে ভুটিয়া জায়গাত আহিছো সেই জায়গাটো হৈছে কইনাকান্দা হিল আৰু হিলটো হৈছে মোৰ পিছফালে থকা হিলটো এইটো মোৰ লগত আহিছে দাদা আৰু ইয়াৰ হিলৰ বিষয়ে শুনি পেলাই মোৰ গা নুম হিয়ৰি গৈছে কিয়নো মানে বহুত ভুটিয়া কাহিনী শুনিছো ভূতৰ কাহিনী হেনেকুৱা কাহিনীবোৰ শুনিছো কিন্তু এই কাহিনীটো অলপ বেলেগ লাগিল শুনাৰ লগে লগে গা চা হিয়ৰি গ'ল সেই কাহিনীটো কোৱা আগতে মই আপোনালোকক এই জেগাখিনি অলপ দেখুৱাই দিওঁ তেন্তে বলক ইয়াৰ জেগাখিনি অলপ দেখুৱাই দিওঁ गाइस बर्तमान मैं अलग आगले जाऊँ कि आसे जगहखिनि ओसर पर चाओ भयो लागिसे किन्तु दे भय नालागा নহয় फार्स्ट जेतिया शुनिसिलो এই ঠাইখনৰ বিষয়ে ৰাতি টোপনি ধৰা নাছিলে নুখোৱালৈকে মানে ভয় ভয় অনুভৱ এটা হৈছিলে বহুত এনেকুৱা কাহিনী শুনিছো আৰু বহুত মানে অনুভৱো কৰিছো ভূত আছে বুলি কিন্তু এই জায়গাখন দেখি মোৰ কিন্তু বহুত ভয় লাগিছে তাৰপিছত কিমান লোক পৰিবেশটো কিন্তু বহুত ধুনীয়া নেদেখিলেও নাই কিন্তু কুকুৰবোৰ বহুত ধুনীয়া এতিয়ালৈকে তুমি চাৰিটা গাইজ বৰ্তমান মই আগলৈ যাম আগলৈ যাই যাই আপোনালোকক ইয়াৰ বিষয়ে অলপ অলপ কথা ক'ম যোনটো কথা ক'লে গাজা হিয়ৰি যায় ব'লক তেন্তে গাইজ ইয়াৰ প্ৰত্যেকটি শিলৰে এটা এটা বোলে নাম আছে আৰু এইবোৰ শিল দেখিছেনে ইয়াৰ দুটা শিল আছে পিছৰ শিলটো হৈছে হাতী শিল আপোনালোকক ভালদৰে ধৰিব পাৰিবনে মই গাইজ শিলবোৰৰ লগতে নামবোৰো কিবা বেলেগ ধৰণৰ আৰু এই শিলটোৰ নাম হৈছে বোলে চালনী শিল বৰ্তমান ট্ৰাই কৰি চাওক উঠিব পাৰোনে নোৱাৰো উঠিব পাৰিছো আৰু শিলটো দেখি কিবা বেলেগ ষ্টাইল লাগিছে এটা শিলৰ ওপৰত জানো আন এটা শিল উঠাই থৈ দিয়া গৈছে তেনেকুৱা লাগিছে ফটো উঠিব ভালকৈ নকওঁ বৰ্তমান মই লাহে লাহে নামিছো আৰু এইটো চালনীৰ দৰে নাম আন এটা আছে এইটো হৈছে ডলা শিল বুলি কয় নামবোৰ কিবা ধৰণৰ শিলৰ নামবোৰ কেনেকুৱা শিল আৰু শিলকো নাম দিয়া আজিহে মই শুনিলোঁ শিলৰো যে এটা এটা নাম থাকে এখন ডলা এখন চালনী বৰ্তমান আমি ওপৰলৈ যাওঁ চাওঁগৈ পৰিৱেশ তেনেকুৱা সব খুব নেদেখিলে হ'ল আৰু গাইজ বৰ্তমান আমি এয়া লুংলুঙীয়া বাটেদি আহিছোঁ আৰু ইফালে বোলে এটা সৰুচা মন্দিৰ আছে দেখা নাই কিন্তু এইটো টিলিঙাটো দেখা পাই অনুভৱ কৰিব পাৰিছোঁ যে হয় মন্দিৰ আছে চেণ্ডেলযোৰ থৈ ল'লোঁ আৰু হয় এটা ভগৱানৰ মূৰ্তি আছে মন্দিৰটো দেখিলোঁ আৰু ইয়াত চাবলগীয়া ঠাই বহুত আছে সেইবোৰত যাওঁ আৰু পাৰোঁ যদি আপোনালোককো সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম মোৰ লগত কিন্তু আপোনালোকে থাকিব লাগিব গাইজ মই এই কইনাকান্দা শিলটোৰ বিষয়ে আপোনালোকক ভালদৰে একোৱেই কোৱা নাই খালি কৈছোঁ ভয়ানক মই মাজে মাজে কৈ যাম আৰু আপোনালোকেও শুনি যাব পাৰিলে আহিব ঠাইখিনি চাবহি কিমান যে ভয়ানক চাবহি দেই গাইজ এই জেগাখিনি চাই পেলাই একেবাৰে ভাগৰ লাগি গ'ল অলপ সময় বহিলোঁ আৰু এই ঠাইখিনিৰ বিষয়ে অলপ ক'ম বুলি ভাবিছোঁ কাৰণ এই ঠাইখিনিতে হৈছিল এখন ডাঙৰ বাছৰ দুৰ্ঘটনা আৰু সেই বাছখনত আছিল বহুত যাত্ৰী লগতে সেই বাছখন আছিল বিয়া ঘৰৰ মানে বিয়াৰ মানুহ আছিল এই বাছখনত আৰু এই শিলটো মানে এই বাছখনৰ যোনবোৰ মানুহ মানে ইয়াত এক্সিডেণ্ট হৈছে এই শিলটোতে বোলে যোনবোৰ মানুহ এক্সিডেণ্ট হৈছে এক্সিডেণ্ট হোৱা মানুহবোৰ এই শিলৰ ফাঁকত আত্মাবোৰ ৰখি গৈছে আৰু বহুদিন ধৰি এই আত্মাবোৰ ইয়াতে কান্দি থকা ওচৰ পাজৰ মানুহবোৰে শুনে সেয়েহে এই মানে কান্দাবোৰ নাইকিয়া কৰিবৰ বাবে ইয়াতে বহুত ধৰণৰ দুটা তিনিটা আপোনালোকক মন্দিৰ দেখুৱাইছোঁ মন্দিৰ স্থাপন কৰা হৈছে ভাবিলে ভয় লাগে আৰু সেই মানুহবোৰৰ আত্মাবোৰৰ শান্তিৰ কাৰণে মই বহুত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু এইটোৱে হৈছে ইয়াৰ কৰুণ মানে দুৰ্ঘটনাৰ বিৱৰণ এটা মন্দিৰটো দেখিলোৱে আৰু এটা মন্দিৰৰ বাট দেখা পালোঁ বাৰু দেখা পাইছোঁ যেতিয়া যাওঁ চাওঁ কেনেকুৱা হয়
বৰ্তমান আমি পাইছোহি মন্দিৰটো আৰু আগলৈ চাওঁ কি পাওঁ গাইজ ইয়াৰ বিষয়টো আপোনালোকক ভালদৰে জনাইছোঁৱে ইমান ভালদৰে নোৱাৰিলেও কিন্তু কৈছোঁৱে কিন্তু আৰু এটা কথা আছে 3জন ল'ৰা এই একেখিনি জেগাতেই পানীত পৰি মৰিছিল কি অবাক যোনখিনি জেগাত ধান ৰুইছে সেইখিনি জেগাত ইমান কম পানী আছে তাতেই মৰি গৈছে গাইজ এইখিনি কথা শুনাৰ পাছত মোৰ মনটো ইমান বেয়া লাগিছে বেয়াও আৰু ভয়ো দুয়োটাই লাগিছে কাৰণ একেখিনি জেগাতে আমি বৰ্তমান আছোঁ ভয় লাগিছে আৰু ভয় লাগিলেও কিন্তু ইয়াৰ পৰিৱেশটো দেখি বহুত ভাল লাগিল এই ছাগলীবোৰ দেখিছেনে ইমান ধুনীয়া লাগিছে ৱা আমাৰ মা যদি দেখা হয় এই ছাগলীবোৰ ৱা মায়ে কিমান মনত ভাল পালেহে কাৰণ মা বহুত ছাগলী ভাল পায় আৰু এনেকুৱা ছাগলী দেখিলেতো বহুত বুলি কৈছোঁ আৰু এনেকুৱা ছাগলী পুহিবৰ কাৰণে বহুত মন যায় কিন্তু মই পুহিব নিদিওঁ ছাগলীৰ মুখ পাগলী মুখ একেই একো বস্তু নাথাকে সেইকাৰণে পুহিব নিদিওঁ গাইজ ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো চাওকচোন ইমান ধুনীয়া মন চন একদম ফ্ৰেছ হৈ যায় হয়নে দেখিলে কিন্তু মজা গাইজ বৰ্তমান আমি অলপ সময় ইয়াতে বহিছোঁ কাৰণ ওই তলৰ পৰা ওপৰলৈ আহোঁতে অলপ ভাগৰ লাগিল আৰু ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া বুলি কৈছোঁ দেখিলে দেখি মানে দেখি নহয় চাই থাকিবলৈ মন যায় আৰু ইমানবোৰ যে ছাগলী দেখিলোঁ ছাগলীবোৰ দেখিও বৰ মনটো ভাল লাগি গ'ল আৰু ইয়াৰ পৰিৱেশটোতো ক'বই নোৱাৰা ইমান ধুনীয়া দেখিছে গাঁৱলীয়া পৰিৱেশ চাৰিওদে ধান আৰু একেবাৰে শেষত আছে পাহাৰ আকাশখন ক'লা নীলা হালধীয়া ৰঙা সকলোবোৰ হৈ আছে আৰু পৰিৱেশটো দেখিলে বহুত ভাল লগা অলপ সময় ইয়াতে থাকিম আৰু আপোনালোকক দেখাবলগীয়া বস্তুবোৰ দেখুৱাম যদি আৰু আছে নহ'ব আৰু যামগৈ আৰু বৰ্তমান বহুত সময় বহিলোঁ শিলবোৰ পূৰা তাপ গালৈ আহি গৈছে কাৰণ দিনটো বহুত ৰ'দ দিছে আৰু বহুত সময় বহিলোঁ এতিয়া তললৈ যাওঁ তললৈ যাই যদি দেখুৱাব লগা আছে দেখুৱাম কিবা নাই যদি আৰু যামগৈ আহক মোৰ লগে চাব কিন্তু লাহে আহিব বহুত পিছল আছে গাইজ বৰ্তমান ইয়াতে 3টা মন্দিৰ দেখা পালোঁ এটা শিৱ মন্দিৰ আৰু এটা শিৱ মন্দিৰ আৰু এইটো লাষ্ট হৈছে গণেশ মন্দিৰ হয় বৰ্তমান আমি গণেশ মন্দিৰ ওচৰলৈ যাওঁ অলপ সেৱা প্ৰাৰ্থনা কৰোঁ বহুত এন্ধাৰ হয় আপোনালোকে ধৰিব পাৰিছেনে নাই নাজানো গাইজ বৰ্তমান আপোনালোকক ইয়াৰ বিষয়ে যিমানখিনি ক'বলগীয়া আছিল সকলো কৈ দিলোঁ আৰু ইয়াৰ যি মানে সৰু বাটৰ মাজদিয়ে যে এটা মন্দিৰ থাকে সেই সকলোবোৰ আপোনালোকক দেখুৱালোঁ টোটেল 3টা মন্দিৰ দেখিলোঁ আৰু 3টা মন্দিৰ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু মানে কি শিলৰ মাজত থকাৰ কাৰণে মন্দিৰবোৰ ভালদৰে ফটফটীয়া নহয় এন্ধাৰ হয় সেয়েহে যিমানখিনি পাৰোঁ আপোনালোক সকলোবোৰ দেখুৱাই দিলোঁ এতিয়া সময় হৈছে এন্ধাৰ হৈছে আমি এতিয়া যাব লাগে তেন্তে এতিয়ালৈকে বাই যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেন্তে এটা লাইক কমেণ্ট আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দি মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব